নমস্কাৰ বন্ধু বান্ধৱীসকল, FK টেকনিকেল আসাম চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি আপোনালোকৰ বাবে আন এটি ভিডিঅ' লৈ আহিছোঁ, য'ত আপোনালোকে বুজিব পাৰিব যে ঘৰতে কেনেকৈ ড্ৰাইভিং লাইচেন্স অনলাইন কৰিব পাৰে আৰু কেনেকৈ কৰে ভিডিঅ'ৰ দ্বাৰা আমি শিকিবলৈ পাৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ক্ৰম ব্ৰাউজাৰ অন কৰিব, গুগল ক্ৰম। ইয়াতে আপুনি সাৰ্চ কৰিব সাৰাথিভন, মোৰ ইয়াতে লিখা আছে আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। এইটো পেজ অন হ'ব। ইয়াতে আপোনালোকে অনলাইন ছাৰ্ভিচ ইন দ্য পৰ্টেল আৰ এভেইলেবল। ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্ট ষ্টেট হেৰি কৰিব আসাম। তাৰপিছত ইয়াতে এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্স, এপ্লাই ফৰ ড্ৰাইভিং লাইচেন্স ইয়াতে আছে। আপোনালোকে যি এপ্লাই কৰে ইয়াতে কৰিব পাৰিব। আমি এতিয়া এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্স, লাৰ্ণাৰটো এপ্লাই কৰিব লাগিব। ইয়াতে আহিছে, এইটো কণ্টিনিউ কৰিব। তাৰপিছত এপ্লিকেশ্যন ড্ৰাইভিং লাইচেন্স ইয়াতে ছাবমিট কৰিব। ইয়াতে সম্পূৰ্ণ সেইখন আহি গৈছে। তাৰপিছত আপোনাৰ RTO অফিচ মৰিগাঁও হয়, মৰিগাঁও দিছে, আপোনাৰ যি হয় দিব। ইয়াতে সম্পূৰ্ণ নাম লিখিব। মোৰ নামটো মই লিখিছোঁ। ৰিলেশ্যন মোৰ দেউতাৰ হ'ব, আপোনালোকৰ দেউতাৰ নাম দি দিব। ইয়াতে দেউতাৰ নাম, এনেকৈ সম্পূৰ্ণ ফিল আপ কৰিব আপোনালোকে। মেল, জেণ্ডাৰ মেল, ডেট অফ বাৰ্থ লিখিব। ডেট অফ বাৰ্থ আপোনালোকে বহাই দিব। ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে জন্ম ক'ত আছিলে সেই ঠাইডোখৰৰ নাম লিখিব ইয়াতে। পিছত কাউণ্ট্ৰি এইটো দি আছে ইণ্ডিয়া। কোৱালিফিকেশ্যন আপোনালোকে যি পাছ কৰিছে দি দিব ইয়াতে। ব্লাড গ্ৰুপ যি হয় আপোনালোকে দি দিব, আপোনালোকৰটো বহাই দিব ইয়াতে। লেণ্ডলাইন নাম্বাৰ আপোনালোকৰ আছে যদি দি দিব। পিছত ইয়াতে আপোনালোকে মেইলটো দি দিব আপোনালোকৰ। মোৰ মেইল মই বহাই দিছোঁ ইয়াতে। সম্পূৰ্ণ ফিল আপ কৰিব ইয়াতে আপোনালোকে। ফোন নম্বৰ, এপ্লিকেশ্যন নম্বৰটো দিব ইয়াতে আপোনালোকৰ। ফোন নম্বৰ, ইমাৰ্জেঞ্চি নম্বৰ আন আছে যদি ইমাৰ্জেঞ্চি নম্বৰ দিব পাৰে আপোনালোকে। কিবা আপোনালোকৰ জখম থাকিলে, কিবা গাত দাগ থাকিলে আপুনি ন' মাৰ্ক দিব। ষ্টেট আসাম, ইয়াত আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ দি দিব। চাৰ্কল অফিচ যি হয় আপোনালোকে দি দিব। মই ভুৰাগাঁও হয়, মই ভুৰাগাঁও দি দিছোঁ। আপোনালোকৰ ভিলেজ, মোৰ দৰংগী হয়, মই দৰংগী দি দিছোঁ। আপোনালোকে যি হয় দি দিব। চেম প্ৰেজেণ্ট এড্ৰেছ মই দি দিছোঁ। আপোনালোকে হাউচ নম্বৰ কিমান হয় দি দিব। মোৰতো মই বহাই দিছোঁ, আপোনালোকে চাই ল'ব। পিনক'ডটো বহাব ইয়াতে, আপোনালোকৰ পিনক'ড বহাই দিব। পিছত আপুনি কিহৰ বাবে এপ্লাই কৰিছে, মটৰ চাইকেল যি হয় আপোনালোকে ইয়াতে দি দিব। মই মটৰ চাইকেলৰ বাবে কৰিছোঁ ইয়াতে। এইখিনি কৰাৰ পিছত আহি যাব ইয়াতে, ছাবমিট কৰি দিব। আহিব, ছাবমিট কৰি দিব আপোনালোকে। ইয়াতে আহি গৈছে এইখিনি। আপোনাৰ ৰিচিপ্টখন ওলাই যাব ইয়াতে, এপ্লিকেশ্যন ৰিচিপ্ট ইয়াতে আহি গৈছে। এপ্লিকেশ্যন ফৰ্মখন আহি গৈছে। আপোনালোকে এনেকৈ কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব। ধন্যবাদ।